নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আকৌ এটা নতুন ভিডিঅ' লৈ আহিছোঁ। ভিডিঅ'টো যদি আপোনালোকে চাই ভাল পায়, লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। আজি মই লৈ আহিছোঁ নাজিৰাত অৱস্থিত আগ্নিনাভ বাবা মন্দিৰৰ ভিডিঅ'। আগ্নিনাভ বাবা মন্দিৰলৈ আমি কেনেকৈনো গৈছিলোঁ, কোনদিনা গৈছিলোঁ সেই ভিডিঅ'টো লৈ আহিছোঁ। এয়া দেখিছে, আমি আগ্নিনাভ বাবা মন্দিৰলৈ গৈ আছোঁ তেজপুৰৰ পৰা। ৰাতিপুৱা 3 বজাৰ ভিডিঅ' হয় এইটো। 3 বজাতে আমি মই আৰু মোৰ হাজবেণ্ড নাজিৰালৈ যাত্ৰা কৰিছোঁ। বহুত দূৰ হয় তেজপুৰৰ পৰা, দীঘলীয়া যাত্ৰা, সেয়েহে আমি সোনকালে ওলাইছিলোঁ, 3 বজাতে ওলাইছিলোঁ যাতে আমাৰ কোনো অসুবিধা নহয় বাটত। কাৰণ প্ৰথমবাৰৰ বাবে মোৰ হাজবেণ্ডে ইমান দূৰলৈ নিজে গাড়ী চলাই যাবলৈ ওলাইছে। সেয়েহে আমি বাবাৰ ওচৰলৈ যাবলৈ দুয়ো ওলালোঁ। বহুদিনৰ পৰা মনত পুহি ৰাখিছিলোঁ যে বাবাৰ ওচৰলৈ যাম, কিন্তু বিভিন্ন অসুবিধাৰ কাৰণে বাবাৰ ওচৰলৈ যাব পৰা নাছিলোঁ। আৰু সেই সৌভাগ্যকণ এইদিনা মিলিছিলে, 29 অক্টোবৰ তাৰিখে মিলিছিলে। আমি সেয়েহে পৰম সৌভাগ্য, আমাৰ ভাগ্যশীল বুলি আমি দুয়োকে ভাবিছোঁ যে আমি বাবাক স্বচক্ষুৰে আমি দৰ্শন কৰিবলৈ পাৰিম। আৰু সেয়েহে বাবাৰ ওচৰলৈ এভাগি শৰাই চাকি বন্তি লৈ পালোঁগৈ। বাবাই সকলোকে কৃপা কৰক, আমাকো কৃপা কৰক। আৰু সকলোৱে জানে এই মন্দিৰৰ বিষয়ে যে বাবাই সকলোকে আশীৰ্বাদ কৰে, কৃপা কৰে। মনত যি আশা থাকে সেই আশা বাবাই পূৰণ কৰে। কেৱল মানুহৰ মনত লাগিব শ্ৰদ্ধা আৰু ভক্তিৰ, আৰু শ্ৰদ্ধা ভক্তিৰে যদি বাবাক স্মৰণ কৰা যায়, বাবাক পোৱা যায়। এই মন্দিৰৰ বিষয়ে আমি নক'লেও বহুত দূৰ দূৰণিলৈকে বিস্তাৰিত হৈছে আৰু বহুত দূৰ দূৰণিৰ পৰা ভক্তসকল আহে। ভক্তসকলে আহি বাবাক দৰ্শন কৰি যায়হি। আৰু এই মন্দিৰভাগ বৰ্তমান ডিজিটেল মন্দিৰ হিচাপেও সকলোৱে জানে। আৰু আমিও ঠিক তেনেকৈ বাবাৰ ওচৰত যাবলৈ সেইদিনা ওলালোঁ আৰু সক্ষমো হ'লোঁ। বাবাৰ আশীৰ্বাদ লাভ কৰিবলৈ আমি বাবাক চক্ষুৰে দৰ্শন কৰা হেঁপাহেৰে ওলাইছিলোঁ। মনৰ আশা যি আছিলে বাবাৰ ওচৰত প্ৰকাশ কৰিবলৈ ওলালোঁ। আৰু সেয়ে আমি বাবাৰ ওচৰ পাইছিলোঁগৈ। আৰু তেনেদৰে আমি তাত গৈ দেখা পালোঁ বহুত দূৰ দূৰণিৰ পৰা ভক্তসকল আহিছে। ভক্তসকলে চাকি বন্তি জ্বলাইছে, শৰাই দিছে আৰু তেনেধৰণে মূল সেৱকীৰ পৰা নিৰ্মালি গ্ৰহণ কৰিছে। ভাল লাগিলে, পৰিৱেশটো সঁচাকৈ অতি সুন্দৰ। আৰু তাৰ যি ব্যৱস্থাপনা, তাৰ যি পৰিচালনা, সঁচাকৈ শলাগ ল'বলগীয়া। আমি তাত গৈ পোৱাৰ আগতেই ভক্তসকলে চাকি বন্তি জ্বলাইছে। আমি তাত গৈ পালোঁগৈ পুৱা 9:30 বজাত। 9 বজাত গেট খোলে। ভক্তসকল পুৱা 5 বজাৰ পৰাই তাত শাৰী পাতি থাকে বুলি আমি গম পালোঁ। যিহেতু ভক্তসকলৰ শ্ৰদ্ধা আছে বাবাৰ প্ৰতি, ভক্তসকলৰ আশা, ভক্তসকলে এবাৰ বাবাক দৰ্শন কৰিবলৈ বিচাৰে, সেয়াহে যোনে যেনেকৈ সোনকালে পাৰে তাত উপস্থিত হৈ যায়। আৰু দূৰণিবতীয়াসকলে হয়তো কিছুমানে থাকি লয়, কিন্তু আমি থাকি লোৱা নাছিলোঁ। ৰাতিপুৱা 3টা বজাত গৈ আমি 9:30 পালোঁগৈ তাত। আৰু গৈ পাই তাৰ যি পৰিৱেশ দেখিলোঁ, সঁচাকৈ অতি আনন্দিত হ'লোঁ। ইমান ভক্তৰ সমাগম, ইমান সুন্দৰ পৰিৱেশ। আৰু তাত আমি এটা লক্ষ্য কৰিলোঁ যে সকলো শাৰী বেলেগ বেলেগ। আপুনি শিৱলিংগত যদি গাখীৰ ঢালিবলৈ হয় বা পানী ঢালিবলৈ হয়, সেইটো শাৰী বেলেগ, পৰ্জল লোৱাৰ শাৰী বেলেগ, আৰু লগতে নিৰ্মালি লোৱা শাৰী বেলেগ, মূল মন্দিৰ ভাগ দৰ্শন কৰা শাৰী বেলেগ। সঁচাকৈ আকৌ ভোগ লোৱা শাৰী বেলেগ। সকলোবিলাক শাৰী আমি বেলেগ বেলেগ দেখা পালোঁ। সুন্দৰভাৱে পৰিচালনা কৰিছে। এয়া দেখিছে নামদাঙৰ শিলৰ সাঁকো। আমি যে কিতাপত পঢ়িবলৈ পাওঁ, বুৰঞ্জী প্ৰসিদ্ধ হয় নামদাঙৰ শিলৰ সাঁকো। আৰু লগতে এয়া দেখিছে, নাজিৰাত সোমাওঁতেই আমি দেখা পালোঁ চাওলুং চুকাফাৰ এটি বিশালকায় মূৰ্তি। দেখি ভাল লাগিলে, মই একপি ফটো তুলি ল'লোঁ। আৰু এয়া আমি মন্দিৰ ভাগৰ পামগৈ। আৰু মন্দিৰ ভাগ এয়া নাজিৰাৰ দলং হয় এখন। আৰু
মন্দিৰ ভাগ আছে DC অফিচৰ ওচৰতে আৰু পৰিৱেশটো সঁচাকৈ সুন্দৰ, খুব ঠাণ্ডা পৰিৱেশ, নিজান পৰিৱেশ হয় তাত। এয়া দেখিছে কিমান ভক্তৰ সমাগম, 9:30 বজাতেই যে ইমান ভক্তৰ সমাগম হৈছে। আৰু কিছুমান ভক্তই চাকি বন্তি জ্বলালে, কিছুমান ভক্ত আহিছে। আৰু মই ক'লোৱে 5 বজাৰ পৰা যিহেতু লাইন লাগি থাকে গেটৰ সন্মুখত, আৰু গেট খোলে 9 বজাতহে, তেতিয়াৰ পৰাই ভক্তসকলে গেটৰ পৰা সোমাই চাকি জ্বলাবলৈ আৰম্ভ কৰে। আমিও ঠিক তেনেদৰে 9:30 বজাত উপস্থিত হৈ চাকি বন্তি জ্বলাবলৈ যোজা চলালোঁ। এয়া চাকি বন্তি সকলোৱে জ্বলাইছে, লগতে আমিও জ্বলাইছোঁ। আৰু এনেধৰণে বাবাক পাম বুলি সকলোৱে আশা, বাবাক এবাৰ দৰ্শন কৰিবলৈ সকলোৱে আশা। মোৰ মানুহজনীও আশীৰ্বাদ বিচাৰি, কৃপা বিচাৰি চাকি জ্বলালে। আৰু দীঘলীয়া শাৰীৰ মাজত থিয় হৈ এটা নতুন সঁচাকৈ ভাল লগা অভিজ্ঞতা লাভ কৰিলোঁ। এয়া দেখিছে কিমান ভক্তৰ সমাগম, বহুত দূৰ দূৰণিৰ পৰা অহা ভক্ত আছে ইয়াত। আৰু যিসকলে বেছি দেৰি থিয় হৈ থাকিব নোৱাৰে, তাত বহিবৰ কাৰণে চকীৰ ব্যৱস্থা আছে, জিৰণি ল'ব পৰা ব্যৱস্থা আছে, পানীৰ ব্যৱস্থা আছে, আৰু ভক্তসকলৰ কাৰণে প্ৰস্ৰাৱগাৰৰ ব্যৱস্থা আছে। অতি সুন্দৰ আৰু সঁচাকৈ তাৰ মাজতে ময়ো একপি ফটো ল'লোঁ। এয়া দেখিছে, আৰু এয়া মই মূল থাপনা ভাগ দেখুৱাইছোঁ, মূল মন্দিৰ ভাগ দেখুৱাইছোঁ। এয়া বাবাৰ মূৰ্তি হয়। বাবাই সকলোকে আশীৰ্বাদ কৰক, কৃপা কৰক, এয়াই মনোকামনা আশা। আৰু এয়া পূজাৰীয়ে পূজা আৰম্ভ কৰিছে। আৰু বাবাৰ ওচৰত সেৱা লৈ আমি 4:30 বজাত আকৌ পুনৰবাৰ তেজপুৰলৈ উভতিছোঁ। এটাই আশা কৰিছোঁ, বাবাই সকলোৰে আশা পূৰণ কৰক। কাৰণ সঁচাকৈ বাবাৰ ওচৰত উপস্থিত হৈ নিজকে সঁচাকৈ বহুত ভাল লাগিলে। আৰু বহুত দূৰ দূৰণিৰ মানুহ লগ পালোঁ। আৰু এনেধৰণে আমি আহি এয়া জখলাবন্ধা আকৌ পালোঁহি, কাৰণ তেজপুৰলৈ আমি ঘূৰি আহিছোঁ। এয়া 10:30 বজাৰ ভিডিঅ' হয়, ৰাতি 10:30 বজাত আকৌ আমি জখলাবন্ধাত উপস্থিত হৈছোঁহি। জখলাবন্ধা পাৰ হৈয়ে বাকীখিনি আমি এনেধৰণে আহি আছোঁ। আহি অকণমান ভাগৰো লাগিছে। ভাগৰ লগাত মইতো প্ৰায় টোপনিয়ে গুচি গৈছিলোঁ। হাজবেণ্ডে অকলে অকলে গাড়ী চলাই আহি এয়া ৰাতি 12 বজাত আমি ঘৰ পালোঁহি। ধন্যবাদ।